हेलो गाइज सकलोके पुनर एटा नतुन भिडिओলৈ स्वागतम जनाइछु। আজি ওলালো মৰাণ অইল কলনীৰ 52 সংখ্যক বহাগী বিদায় উৎসৱলৈ ঘোষিকা হিচাপে আৰু ভাবিলো আপোনালোককো অলপমান দেখাও। মই দুদিনৰ বাবে ইয়াত ঘোষিকা হিচাপে উপস্থিত হৈছোহি আৰু আজি ইমান বৰষুণ দিলে নহয় ৰাতিপুৱাই আৰু ইয়া চাওক আমি পালোহি। প্ৰথমে তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে, তাৰ পিছত আহি তেওঁলোকৰ অনুষ্ঠানসমূহ প্ৰদৰ্শন কৰিলেহি। তাৰ পিছত অনুষ্ঠিত হ'ল পিঠা পনাৰ প্ৰতিযোগিতা আৰু গামোচা প্ৰতিযোগিতা। সকলোৱে যে ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে নহয়, বৰ ভাল লাগিল। আৰু পুৰণি বহুত মই নজনা পিঠাৰ নামো জানিব পাৰিলোঁ। আৰু তাঁতশালত বোৱা ইমান ধুনীয়া গামোচাবিলাক আনিছিলে তেওঁলোকে। তাৰপিছত হ'ল পৰম্পৰাগত খেল ধেমালি, কণী যুঁজ, টেকেলি ভঙা। এয়া ময়ো যুঁজালোঁ আৰু খোৱা বোৱা কৰি গ'লোঁ আমি গেষ্ট ৰুম আৰু তাত ৰেষ্ট লৈ আমি পুনৰ আহিলোঁ গধূলিলৈ বুলি। আৰু আজি এতিয়া কম্পিটিশ্যনখিনি আছিলে। আৰু প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত আমি আমাৰ সন্মানীয় বিচাৰক মণ্ডলীক ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আৰু প্ৰতিযোগিতা হৈ থাকোঁতে ৰাতিপুৱালে আৰু এইফালে কুকুৰকেইটা ইমান ধুনীয়াকৈ শুই আছে। প্ৰথম দিনটো এনেকৈ পাৰ হ'ল আৰু দ্বিতীয় দিনৰ বাবে এতিয়া ৰেষ্ট লৈ সাজু হ'ব লাগিব। দিনত অলপমান শুই ল'ম। চ' দিছ ইজ ছেকেণ্ড ডে এণ্ড আমি এতিয়া বাহিৰত খানা খাবলৈ গ'লোঁ আৰু এইটো মোৰ মামা অসীম মামা। দেন এয়া পুনৰ ওলাব হ'লেই নহয় আৰু এইটো আজিৰ লুক। চ' লেটছ গ' ফৰ টুডে। সভাপতিত্ব কৰা তাৰপিছত কেইবাটাও আমন্ত্ৰিত সাংস্কৃতিক গোষ্ঠীয়ে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিলে আৰু শেষত আহিলে সকলোৱে অপেক্ষাৰে ৰৈ থকা আমাৰ মৰমৰ অসমীয়া জনপ্ৰিয় গীতাঞ্জলি দাস সাংস্কৃতিক সম্পাদক প্ৰিয়াংক বৰগোহাঁই। চ' আজিলৈ ইমানেই, বাই বাই।